হরে রাম হরে রাম
আয়ুষী শইকীয়া, আয়ুষী কোঁৱৰ। এক মিনিট ৰ'বা, এক মিনিট ৰ'বা। কোন ক্লাছত পঢ়িছা তুমি? মই ক্লাছ 7 ক্লাছ 7ত। সত্ৰীয়া নৃত্য শিকিছা? অঁ কাৰ ওচৰত শিকিছা? মিলন ছাৰ মিলন ছাৰ। এই ছাৰ নহয় জানো? বা ঠিক আছে বা একো নাই, কোনো কথা নাই। কিমান বছৰৰ পৰা শিকিছা সত্ৰীয়া নৃত্য? 2 বছৰ হ'ল। 2 বছৰ হ'ল ন? তোমাক মই কালি ইয়াত তোমাক মই যিকেইটা কথা সুধিম, আমাৰ তিনিজনৰ কাৰো কিন্তু নম্বৰ ক্ষেত্ৰত তাৰমানে একো নাই। আমি নম্বৰ কিবা এটা সুধিছোঁ বুলি তাৰমানে নম্বৰ কথা নাই। মই তোমাক জানিব বিচাৰিছোঁ, ঝুমুৰা নাচখন পুৰুষ নৃত্য নে প্ৰকৃতিৰ নৃত্য? পুৰুষ পুৰুষ নৃত্য নহয় জানো? পুৰুষ নৃত্য যিহেতু তোমাৰ গাত এটা অলংকাৰ নাই, তোমাৰ দেহত এটা বস্তু নাই পুৰুষৰ। বুজি পাইছা? তোমাৰ গাত কিহত টঙালিখন নাই আচলতে। পুৰুষৰ যিখন টঙালি, টঙালিখন তোমাৰ গাত নাই। আৰু এটা কথা হৈছে, ঝুমুৰা নাচখন প্ৰথমতে কি তালত আৰম্ভ হয় তুমি জানানে? চৌতাল হা হা? চৌতাল চৌতাল বুলি কোনো তাল নাই। চৌতাল বুলি কোনো তাল নাই আচলতে। চোতাতাল চোতা তাল আছে ন? তাৰ আগতে কিন্তু বেলেগ তাল আছে আৰম্ভণিতে। তুমি প্ৰথমে ওলাই আহিছা, সেইখন কি তাল? যিহেতু প্ৰতিযোগিতা, মই সুধিবই লাগিব বাৰু, কাৰণ নম্বৰ দিব লাগিব। কাৰণ তোমাক যদি মই একো নোসোধাকে যদি মই তোমাক পুৰস্কাৰ দিওঁ বা ইয়াত যদি মই নম্বৰ দিওঁ, কাইলৈ তুমি বেলেগ এখন মঞ্চলৈ যেতিয়া তুমি ইয়াতকৈ ওপৰত তোমালোকে যেতিয়া প্ৰতিযোগিতা কৰিবা, তাত তোমালোকে কিন্তু বহুত কথা, বহুত প্ৰশ্নৰ সন্মুখীন তাৰমানে হ'বই লাগিব। তুমি যিখন নাচ নাচিছা, সেই নাচখনৰ ওপৰত তুমি গোটেই বস্তুটো জানিব লাগিব, হয় নহয়? তুমি প্ৰথমে থুপনি তালত আহিছা, জিন থাক, প্ৰথম সোঁহাত বাওঁ ভৰি, তোমাৰ কিন্তু নাই তাত। খিতা দি ধি না নি, চোতা তাল, হয় নহয়? তোমাৰ তালত নাচখন পৰাই নাই। চোতা তাল জানা নেকি? তালিৰ পৰা আৰম্ভ হয় নে খালিৰ পৰা আৰম্ভ হয় বাৰু? এনেই কোৱাচোন, ভয় খাব নালাগে, মই এনেই জাষ্ট সুধিছোহে। তালি পা মাৰ্কিং নহয় কিন্তু, এনেই কিন্তু সুধিছোহে তাৰমানে। তুমিনো কিমানকণ জানা মই তোমাক সেইটো কথাহে সুধিছোঁ। তালিৰ পৰা আৰম্ভ হয় নে খালিৰ পৰা আৰম্ভ হয় বাৰু? তালি তালিৰ পৰা নহয়, খালিৰ পৰাহে আৰম্ভ হয়। তালিৰ পৰা এক তাল আৰম্ভ হয়, খিতা দি ধি না ধি তানি ধি না দি না ধি তানি। তুমি এক তালত নাচি আছা, হয়নে? হয় গতিকে এইটো ভুল। প্ৰথম কথাটো হ'ল তুমি তাল জানিব লাগিব। তুমি যিহেতু প্ৰতিযোগিতা কৰিবলৈ আহিছা, তুমি ট্ৰেক এটা লৈছা, কাৰোবাৰ পৰা হয়তো ট্ৰেকটো তুমি ল'ব পাৰা, পইচা দিও কিনিব পাৰা বা এনেই কোনোবা তোমাক ট্ৰেকটো দিবও পাৰে। সেই ট্ৰেকটো যে বাজি যে আছে, সেই ট্ৰেকটো এক তালত আছে নে ছটা তালত আছে তুমি কিন্তু জানিব লাগিব। কাৰণ নাচখন প্ৰকৃতাৰ্থত আছে ছটা তালত, হয় নহয়? ছটা তালত তুমি তালটো পেলাব পাৰিবই লাগিব। খিতা দি ধি না ধি তা নি ধি না ধি তা খিদ্ধেই ৰিজিদ্ধেই ধি না ধি তা নি খিতা দি ধি না ধি তা নি, হয় নহয়? হয় নাচখন ধুনীয়া, তোমাৰ নাচ চাচ বৰ ধুনীয়া, তাণ্ডৱ শৈলী বৰ সুন্দৰ, তোমাৰ ভৱিষ্যতটো বহুত সুন্দৰ। কিন্তু তুমি এখন নাচখন নাচিলেই নহ'ব, তুমি ছাৰক সুধিবা যে ছাৰ, মই যিখন নাচ প্ৰতিযোগিতা কৰিম, তালখন কিমান মাত্ৰাৰ, হয়নে? মই ট্ৰেক এটা লৈছোঁ, এই ট্ৰেকটোত শুদ্ধ নে অশুদ্ধ, মই তালিৰ পৰা আৰম্ভ কৰিম নে খালিৰ পৰা আৰম্ভ কৰিম? যিহেতু প্ৰতিযোগিতা, মই যে বিচাৰক, মই জাজ বহি আছোঁ ইয়াত, মই তোমাক নম্বৰ দিব লাগিব। তুমি ভুলকৈ নাচিলে, ভুলকৈ তালত তুমি পেলালে, মই তোমাক নম্বৰ দিব নোৱাৰিম, পাৰিম জানো? হয় নহয়? গতিকে তুমি শিকিছা, কিন্তু তোমাৰ ড্ৰেছ পোছাক বৰ সুন্দৰ, সাজ পোছাক বৰ সুন্দৰ, বৰ সুন্দৰ, তোমাৰ ধুনীয়া, তোমাৰ সাজ পোছাক বৰ সুন্দৰ, কিন্তু তোমাৰ টঙালিখন লাগিব, বৰ সুন্দৰ, কিন্তু তুমি তালখন তালিত পেলোৱা নাই নাচখন আচলতে। মই তালহে চাম তাৰমানে, তোমাৰ তালখন গণ্ডগোল হৈ আছে, বুজি পাইছা?
ধি না খিত ধে ডাউতা খিত ধে ডাউতা খিত ধে বৰ সুন্দৰ তোমাৰ গোটেইখিনি বহুত সুন্দৰ তাৰমানে তুমি নাচখন মুখস্থহে কৰিছা তুমি কিন্তু প্ৰকৃতাৰ্থত তালখন তুমি বুজি পোৱা নাই তোমাৰ সৰ্বোচ্চ সুন্দৰ বহুত সুন্দৰ তুমি ইমান ধুনীয়াকৈ নাচিছা নহয় মোক তাৰমানে ক'বলৈ ভাষা নাই কিন্তু তুমি প্ৰথম আৰম্ভণিতেই গণ্ডগোল কৰি দিলা তাৰমানে তোমাৰ তালৰ জ্ঞানটো বহুত কম তাৰমানে তুমি এক তালৰ প্ৰৱেশ কৰিলে তালিৰ পৰা আৰম্ভ হয় আৰু চোতাডালৰ সদায় কি হয় খালী পৰা আৰম্ভ হয় কিন্তু নাচখন আছে ক'ত বান্ধি থোৱা চোতাডালত হয় নহয় খালী পৰা আহিবলৈ আমি কেনেকৈ আৰম্ভ কৰিম খালী পৰা আৰম্ভ কৰিব লাগিব থিতা দি ধি না ধি তা নি কিন্তু মই আকৌ নম্বৰ দিব লাগিব নহয় মই আকৌ ভুলকৈ কাৰোবাক নম্বৰ দিব নোৱাৰোঁ তাৰমানে বুজি পালা গতিকে তোমাক ভৱিষ্যত বহুত সুন্দৰ অনাগত দিনত তোমাক মই যাতে আৰু ভালকৈ ধুনীয়াকৈ পাওঁ মই তাকে কামনা কৰিছোঁ আৰু মিলন মোৰ ষ্টুডেণ্ট মই জানো মিলনে ভালকৈ শিকায় ষ্টুডেণ্ট শিক্ষকে সদায় ভালকৈ শিকায় ল'ৰা ছোৱালীবিলাকেহে খালি গণ্ডগোল কৰে কাৰণ তোমালোকৰ আচলতে আখৰা নাই প্ৰতিযোগিতা কৰিবলৈ আহা এনেই জাষ্ট প্ৰেক্টিছ এটা কৰি আহা আৰু কথা সেইটোৱে কিন্তু শিক্ষকে ভালকৈ শিকায় মই জানো মিলন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট মিলনে সকলো কথা জানে মিলন জান সত্ৰীয়া মিলন জান একদম বেষ্ট ধুনীয়া মোৰ ষ্টুডেণ্ট দুইটা মোৰে ষ্টুডেণ্ট কিন্তু তোমালোকে কিন্তু নুসুধা ছাৰহঁতক যে ছাৰ মই ট্ৰেক এটা লৈছোঁ এই ট্ৰেকটো মই বেলেগৰ পৰা লৈছোঁ যে তালখন মই কেনেকৈ নাচিম তোমালোকে নুসুধা পাছত কি হয় গুৰুৰ বদনাম হয় আচলতে গুৰুৰ বদনাম হোৱাটো মই কেতিয়াও নিবিচাৰোঁ অনাগত দিনত তোমাৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ আৰু অনাগত দিনত যাতে মই তোমাক পাওঁ তোমাক শুদ্ধ ৰূপত যাতে মই ধুনীয়াকৈ পাওঁ মই তাকে কামনা কৰিছোঁ হ'ব যোৱা ধন্যবাদ ছাৰ